বাইদেউ অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা। বাইদেউ অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। বাইদেউ আপোনাৰ নাম কি? আমিনা খাতুন। আপুনি ক'ৰ পৰা আহিছে? গাঁৱৰ পাম। কি পঞ্চায়ত আপোনাৰ? পঞ্চায়তৰ নামখন মই বাইদেউ আহিছে পঞ্চায়ত খেলিবৰ বাবে, কিন্তু নাই বাইদেৱে ক'ব নোৱাৰে পঞ্চায়তৰ নাম। কেতিয়াবা কৈছে অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী, আকৌ কেতিয়াবা কৈছে পঞ্চায়ত মন্ত্ৰী হেনো ৰুনুজ পেগু। বাইদেউ কি নাম? আমিনা খাতুন। ক'ৰ পৰা আহিছে আপুনি? গাঁৱৰ পাম। গাঁৱৰ পাম। কি পঞ্চায়ত আপোনাৰ? কি পঞ্চায়ত? পঞ্চায়তখনৰ নাম কি আপোনাৰ? কি পদত খেলিব আহিছে আপুনি? কংগ্ৰেছৰ পৰা। কি খেলিব? মেম্বাৰ। পঞ্চায়তটো কি আপোনাৰ? কি পঞ্চায়ত? পঞ্চায়ত গাঁৱৰ পাম। পঞ্চায়ত গাঁৱৰ পাম। কি নাম আপোনাৰ? আমিনা খাতুন। আমিনা খাতুন। পঞ্চায়তৰ নাম নাজানে? পঞ্চায়তৰ নামখন মই অসমৰ হেৰি জানেনে নাই? পঞ্চায়ত মন্ত্ৰীৰ নাম জানেনে নাই? পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী কোন? পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয়নে? হয়। চিয়'ৰ? চিয়'ৰ। ক'ত আহিছে? চিয়'ৰ? ক'ত আহিছে? ক'ত আহিছে আপুনি? ক'ত আহিছে? আজি হাজো আহিছোঁ। নমিনেশ্যন দিব আহিছে? হয়, নমিনেশ্যন দিব আহিছোঁ। আকৌ এবাৰ কচোন, অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। হয়। কোন অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী।